ষ্টক মাৰ্কেট যোৱা নেকি? ষ্টক মাৰ্কেট আপোনাৰ প্ৰফেশ্যন বা কেৰিয়াৰ হ'ব পাৰেনে? ষ্টক মাৰ্কেট আপোনাৰ বিজনেছ হ'ব পাৰেনে? নমস্কাৰ বন্ধুসকল, জয় আই অসম। ইনভেষ্ট অসমলৈ স্বাগতম জনালোঁ। আমাৰ ছ'চাইটিত ষ্টক মাৰ্কেটৰ ওপৰত দুটা ধাৰণা আছে। এছামে কয় ষ্টক মাৰ্কেটত ইনভেষ্ট মানে পইচা দিবোৱা। তেওঁলোকে বহুত উদাহৰণেৰে আপোনাক বুজাব চেষ্টা কৰিব যে আপোনাৰ হাৰ্ড আৰ্ন মানি ষ্টক মাৰ্কেটত লগাই নষ্ট কৰিব নালাগে। আৰু আন এচাম লোক আছে যিয়ে বিশ্বাস কৰে যে ষ্টক মাৰ্কেটৰ পৰা অতি সোনকালে কোটিপতি বা আৰবপতি হৈ যাব পাৰি। তেওঁলোকে বহুত উদাহৰণ আপোনাক দেখুৱাব, বহুতৰ এক্সাম্পল দিব যে এজন মানুহ কেনেকৈ ট্ৰেডিং কৰি বহুত সোনকালে এনেকুৱা গাড়ী লৈ ললে, এনেকুৱা ঘৰ বনালে, ইত্যাদি ইত্যাদি। এতিয়া প্ৰশ্নটো হ'ল, কোন সঁচা কোন মিছা? প্ৰকৃতাৰ্থত যদি কবলৈ যোৱা যায় তেন্তে কব লাগিব যে এই দুইটা ধাৰণাই সম্পূৰ্ণভাৱে ভুল। ষ্টক মাৰ্কেটে কাকো নুডুবাই আৰু কাকো সহজতে ধনী হবও নিদিয়ে, কাৰণ ষ্টক মাৰ্কেট জুৱা নহয়। তেন্তে আমি ষ্টক মাৰ্কেটক কেৰিয়াৰ হিচাপে ল'ব পাৰোনে? আহক তাৰ বিষয়ে কৰোঁ আমি এটি আলোচনা। ষ্টক মাৰ্কেটত সাধাৰণতে দুই ধৰণৰ মানুহে পইচা লগায়, এজন ট্ৰেডাৰ আৰু আনজন ইনভেষ্টৰ। এতিয়া ষ্টক মাৰ্কেট কি তাৰ বেচিক আইডিয়াটো আপোনাৰ আছেই চাগৈ। যদি নাই তেতিয়াও কথা নাই, আই লিংকত ষ্টক মাৰ্কেট পাঠশালাৰ প্ৰথম ক্লাছটোৰ লিংক দিয়া আছে। আপুনি ক্লিক কৰিলেই গম পাব ষ্টক মাৰ্কেট কি হয় আৰু ই বেচিকলি কেনেকৈ কাম কৰে। ইনভেষ্টৰে মাৰ্কেটত লিষ্টেড কোম্পানীবোৰত অৰ্থাৎ ষ্টক এক্সচেঞ্জত অন্তৰ্ভুক্ত কোম্পানীবোৰত ইনভেষ্ট কৰে আৰু ট্ৰেডাৰে কোম্পানী এটাৰ শ্বেয়াৰৰ মাৰ্কেট প্ৰাইচ মানে এটা কোম্পানীৰ শ্বেয়াৰ বৰ্তমান কিমান দামত বেচা কিনা হৈ আছে, সেই মাৰ্কেট প্ৰাইচৰ যি আপছ ডাউন হৈ থাকে না, সেই আপছ ডাউনবোৰত ট্ৰেড কৰে। কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ কিনিলে আৰু তাৰ পাছত বেচিলে, এই গোটেই কাৰ্যকালটোক এটা ট্ৰেড বুলি কয়। সাধাৰণতে ট্ৰেডাৰবোৰে শ্বৰ্ট টাৰ্মৰ কাৰণে কাম কৰে, অৰ্থাৎ তেওঁলোকে যি ট্ৰেড লয় সেইবোৰ 1 ঘণ্টাৰ পৰা 1 দিনো হ'ব পাৰে, 1 মাহো হ'ব পাৰে বা মেক্সিমাম এবছৰমান হ'ব পাৰে। আনহাতে ইনভেষ্টৰে ইনভেষ্ট কৰে কোম্পানী এটাত। তেওঁলোকে কোম্পানীটোৰ মাৰ্কেট প্ৰাইচতকৈ বেছি কোম্পানীটোৰ কাম কি আৰু কোম্পানীটোৰ প্ৰফিট কেনেকুৱা হৈ আছে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কাৰণ কোম্পানী এটাৰ যদি প্ৰফিট হৈ গৈ থাকে তেন্তে এদিন নহয় এদিন কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচৰ ডিমাণ্ড বাঢ়িব আৰু কোম্পানীটোৰ শ্বেয়াৰ ভেলু বাঢ়ি যাব। ট্ৰেডাৰে যিহেতু শ্বৰ্ট টাৰ্মৰ কাৰণে ষ্টক এক্সচেঞ্জত শ্বেয়াৰৰ বেচা কিনা কৰে, সো তেনে ক্ষেত্ৰত লাভ আৰু লছ দুইটা হ'ব পাৰে, গতিকে ৰিস্ক বেছি হয়। তেওঁলোকে কিছুমান আনুমানিক ধাৰণাত এই ট্ৰেডবোৰ কৰে। অনুমান লগাবলৈ কিছুমান স্কিল আৰু এক্সপিৰিয়েঞ্চ বেছড আইডিয়া ইউজ কৰে, যদি সেইবোৰ কোনো অথেন্টিক নহয়, যেনে বিভিন্ন চাৰ্ট পেটাৰ্ণ, ৰেচিঅ' ইত্যাদি, যিটো আপুনি এই ছবিখনত দেখিছে। এই চাৰ্ট পেটাৰ্ণবোৰে কাম কৰে কিন্তু গেৰাণ্টেড নহয়। কিছুমানে এনেধৰণৰ চাৰ্ট পেটাৰ্ণৰ ওপৰত কোৰ্চো কৰায়, কিন্তু এই কোৰ্চবোৰ কোনো চাৰ্টিফাইড কোৰ্চ নহয়, বা এই চাৰ্ট পেটাৰ্ণে যদি কিবা কাৰণত কাম নকৰে তেন্তে আপুনি কেতিয়াও ক্লেইম কৰিব নোৱাৰে। গতিকে এজন ট্ৰেডাৰ হ'বলৈ বহু নলেজ, স্কিল আৰু এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন। যদি আপোনাৰ নলেজ, স্কিল আৰু এক্সপিৰিয়েঞ্চ নাই আৰু কাৰোবাৰ কথাত আপুনি ষ্টক এক্সচেঞ্জত পইচা লগাইছে, সেইটো জুৱাত লগোৱাৰ নিচিনাই হ'ল, আৰু তেনে মানুহে ষ্টক এক্সচেঞ্জক জুৱা বুলি কয়। আমি আৰ্ণ কৰা ইনকাম দুই ধৰণৰ হয়। এটা এক্টিভ ইনকাম, য'ত আমি নিজৰ সময় আৰু লগতে নিজৰ শাৰীৰিক বা মানসিক এফৰ্ট দুইটা ইনভেষ্ট কৰো, যেনে চেলাৰী, প্ৰফেচনেল ফিজ, কোনোবা এক্টিভ বিজনেছ কৰি আছো তাৰ পৰা যি ইনকাম জেনেৰেট হয় ইত্যাদি এক্টিভ ইনকামত আহে। আৰু আন এটা পেছিভ ইনকাম, য'ত আমাৰ পইচা বা প্ৰপাৰ্টিয়ে আমাৰ কাৰণে ইনকাম কৰি আছে, যেনে মোৰ এটা ঘৰ আছে, তাৰ পৰা ৰেণ্ট আহি আছে, মোৰ ফিক্সড ডিপজিট আছে, তাৰ পৰা ইন্টাৰেষ্ট আহি আছে, মই শ্বেয়াৰত ইনভেষ্ট কৰিছো, তাৰ পৰা ডিভিডেণ্ড আহি আছে। ডিভিডেণ্ড মানে যেতিয়া কোম্পানী এটাৰ প্ৰফিট হয় তেতিয়া তাৰ কিছু অংশ কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰবোৰক দিয়ে, যাক ডিভিডেণ্ড বুলি কোৱা হয়। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, আমি যেনিবা ষ্টক মাৰ্কেটৰ বিষয়ে শিকিলো, নলেজ ললো, এক্সপিৰিয়েঞ্চ ললো, স্কিলো ললো, তাৰ পাছত ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশ্যন হিচাপে ল'ব পাৰো নে নোৱাৰো? মই ভাবো যদি আপুনি তলত দিয়া দুটা কণ্ডিশ্যন ফুলফিল কৰে
তেন্তে ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশ্যন বা কেৰিয়াৰ হিচাপে ল'ব পাৰে প্ৰথমে আপোনাৰ যদি অলৰেডি ভাল পেছিভ ইনকাম আছে যাৰ পৰা আপোনাৰ ডে টু ডে ৰিকুৱাৰমেণ্টবোৰ চলি যায় অৰ্থাৎ আপোনাৰ যদি কোনোবা এটা ঘৰ ৰেণ্টত দিয়া আছে তাৰ পৰা ভালেখিনি ৰেণ্ট পায় বা আপোনাৰ পইচা কৰবাত ইনভেষ্ট হৈ আছে তাৰ পৰা ইন্টাৰেষ্ট পায় যি মন্থলি বেচিছত আহি আছে আৰু আপুনি নৰ্মেল লাইফ চলাবৰ কাৰণে সেই পইচাখিনিয়ে চলি যায় আপুনি চিন্তা কৰিবলগীয়া কোনো কথা নাথাকে তেনে মানুহে তেওঁৰ এক্সট্ৰা পইচা যিখিনি তেওঁৰ সাধাৰণ কামবোৰৰ কাৰণে প্ৰয়োজন নহয় সেই পইচাখিনি লৈ ফুল টাইম ট্ৰেডাৰ বা ইনভেষ্টৰ বনিব পাৰে আৰু সেকেন্ডলি যদি আপুনি অলৰেডি ইমান ধনী যে আপোনাৰ ডে টু ডে লাইফৰ যি খৰচ হয় সেই খৰচবোৰে আপোনাক একো এফেক্ট নকৰে অৰ্থাৎ আপোনাৰ হাতত অলৰেডি বহুত পইচা আছে আপুনি মিলেনিয়াৰ হয় বা বিলিয়নিয়াৰ হয় আৰু ডে টু ডে লাইফৰ যি সৰু সুৰা খৰচবোৰ হয় এইবোৰ খৰচ আপোনাৰ পইচাৰ তুলনাত তেনেই সৰু তেন্তে আপুনি ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশ্যন হিচাপে ল'ব পাৰে কিন্তু তাৰ পাছতো যদি আপুনি অপচন ট্ৰেডিং বা ইন্ট্ৰাডে ট্ৰেডিং কৰিছে যিবোৰ বহুত হাই ৰিস্ক হয় আৰু হাই ভলেটাইল হয় তেন্তে তাত যদি আপুনি ৰিস্ক মেনেজমেন্ট কৰিব নোৱাৰিলে আৰু আপোনাৰ লাকে যদি ফেভাৰ নকৰিলে তেন্তে আপোনাৰ পইচাৰ যিমান ডাঙৰে দুৰ্গনা থাকক কিয় আপুনি দেউলিয়াও হৈ যাব পাৰে মই ভাবো আপুনি পইচা ঘটিব পাৰে সুইং ট্ৰেডিং বা পজিশনাল ট্ৰেডিং আৰু লং টাৰ্ম ইনভেষ্টৰ হয় আৰু এই সুইং ট্ৰেডিং কি হয় ইন্ট্ৰাডে ট্ৰেডিং কি হয় এইবোৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে আমাৰ ভিডিঅ'বোৰ আপুনি চাই থাকিব ৰেগুলাৰলি আমি ষ্টক মাৰ্কেটৰ A to Z আপোনাৰ যি ডাউট আছে সেই ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আপুনি সুইং ট্ৰেডিংৰ বিষয়ে যদি জানিব বিচাৰে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব আমি অতি সোনকালেই সুইং ট্ৰেডিংৰ ভিডিঅ' আপোনালৈ আগবঢ়াম গতিকে আমি জানিলো যে ষ্টক মাৰ্কেট আপোনাৰ ফুল টাইম প্ৰফেশ্যন হ'ব পাৰে যদি আপুনি অলৰেডি এষ্টাব্লিছড হয় অৰ্থাৎ ষ্টক মাৰ্কেট এজন এষ্টাব্লিছড মানুহৰ যাৰ নৰ্মেল ব্ৰেড এণ্ড বাটাৰৰ চিন্তা নাই তেনে মানুহ এজনক ধনী বনোৱাৰ কাৰণে এটা চাকৰি কৰা বা এখন দোকান দিয়াৰ দৰে যদি আপুনি ষ্টক মাৰ্কেটত ট্ৰেডিং কৰি এখন ঘৰ চলাম বুলি ভাবিছে তেন্তে আপুনি বহুত ভুল ভাবিছে কাৰণ ট্ৰেডাৰৰ মূল অস্ত্ৰ অনুমান আৰু ৰিস্ক মেনেজমেন্ট এটা ট্ৰেডৰ অনুমান লগাবলৈ আপোনাক প্ৰয়োজন নলেজ স্কিল আৰু এক্সপিৰিয়েন্সৰ যাৰ বাবে আপুনি পঢ়িব লাগিব শিকিব লাগিব দীঘল সময়ৰ বাবে ট্ৰেডিং কৰিব লাগিব তাৰ পৰা অভিজ্ঞতা হ'ব ইত্যাদি ইত্যাদি আনহাতে এইখিনি হোৱাৰ পাছতো ৰিস্ক মেনেজমেন্ট কৰিবলৈ আপোনাক প্ৰয়োজন ডিসিপ্লিন ট্ৰেডিং আৰু আপুনি ফাইনেন্সিয়ালি ফ্ৰীডম হোৱাটো ফাইনেন্সিয়ালি ফ্ৰীডম মানে কি যেটো মই আগতে ক'লো যে আপোনাৰ নৰ্মেল ডে টু ডে খৰচ কৰাৰ কাৰণে আপুনি একো চিন্তা কৰিবলগীয়া নাই আপোনাৰ যদি কোনো ফাইনেন্সিয়াল বাৰ্ডেন নাথাকে তেন্তে লছ বিয়াৰ কৰাৰ ক্ষমতা আপোনাৰ বাঢ়িব কিন্তু আপোনাৰ ওপৰত যদি ফাইনেন্সিয়াল বাৰ্ডেন থাকে আপুনি ট্ৰেড কৰি তাৰ পৰা যদি ঘৰ এখন চলাবলগীয়া হয় তেন্তে যেতিয়াই আপুনি লছ দেখা পায় তেতিয়াই আপুনি পেনিক হৈ যাব ডিপ্ৰেছনত গুচি যাব আৰু এই ক্যালকুলেটিভ ৰিস্ক মেনেজমেন্ট যেটো স্কিল হয় এই স্কিলটো থকাৰ স্বত্তেও আপুনি ভুল ডিসিশন ল'ব আপুনি ডিসিপ্লিন ট্ৰেডিং অৰ্থাৎ আপুনি যি ৰুলছ ফলো কৰে সেই ৰুলছত ষ্টিক থাকিব নোৱাৰিব যাৰ পৰা বিভিন্ন খেলিমেলিৰ সৃষ্টি হ'ব আৰু আপোনাৰ কনফিডেন্স ডাউন হ'ব গতিকে কোনোবা এজন লোৱাৰ মিডিল ক্লাছ বা মিডিল ক্লাছৰ মানুহে গোটেই ঘৰ এখনৰ দায়িত্ব লৈ অকল ট্ৰেডিং কৰি যদি তেওঁ ধনী হৈছো বুলি কৈছে তেন্তে হয়তো তেওঁ বহুত বেছি লাকি হয় আৰু নহলে তেওঁ মিছা কথা কৈছে অৱশেষত তৃতীয় প্ৰশ্ন ষ্টক মাৰ্কেট আমাৰ বিজনেস হ'ব পাৰেনে আমি যদি এজন ইনভেষ্টৰ হয় তেন্তে ষ্টক মাৰ্কেটৰ জৰিয়তে কোনোবা এটা বিজনেছতে আমি ইনভেষ্ট কৰো গতিকে আমি সেই বিজনেছৰ এটা সৰু পাৰ্ট হয় অৰ্থাৎ মই যদি টাটা মটৰছৰ শেয়াৰ কিনিছো তেন্তে ময়ো 0.00001% টাটা মটৰছৰ মালিক হয় কাৰণ মই টাটা মটৰছৰ ইকুইটি শেয়াৰ হোল্ডাৰ আৰু মই ভাবো ভালকৈ যদি ট্ৰেডিং বা ইনভেষ্ট কৰে তেন্তে ইয়াৰলি 20 to 40% CAGR হিচাপত ৰিটাৰ্ণ পোৱা যায় CAGR মানে প্ৰত্যেক বছৰে আপুনি নাপাব কোনোবা বছৰত 0% হ'ব পাৰে কোনোবা বছৰত -10% হ'ব পাৰে আৰু এটা বছৰতে 100% 200% হৈ যাব পাৰে অৰ্থাৎ ইৰেগুলাৰ হয় কাৰণ বিজনেছৰ ইনকামে ইৰেগুলাৰ ইনকাম হয় গতিকে মই ভাবো ষ্টক মাৰ্কেট এটা বিজনেছ হ'ব পাৰে অৰ্থাৎ ষ্টক মাৰ্কেটৰ জৰিয়তে মই এজন বিজনেছমেন হ'ব পাৰো গতিকে আমি এই ভিডিঅ'টোৰ পৰা জানিলো যে ষ্টক মাৰ্কেট কোনো ধৰণৰ জুৱা নহয় ৰিস্ক আছে
কিন্তু সেইখিনি ৰিস্ক যদি আপুনি নলয় তেন্তে হয়তো কোনোবা দিনাখন আপুনি অনুভৱ কৰিব যে আপুনি বহুত পিছ পৰি ৰৈ গ'ল ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশন হিচাপে তেওঁলোকেহে ল'ব পাৰে যাৰ ভাল নলেজ স্কিল এক্সপিৰিয়েন্স আছে বহুত বছৰৰ পৰা ষ্টক মাৰ্কেটৰ লগত জড়িত আৰু তেওঁ ফাইনেন্সিয়ালি বহুত সাউন্ড হয় বা এস্টাবলিশড হয় নলেজ আৰু স্কিল নাথাকিলে ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশন হিচাপে ল'বতো নোৱাৰে নলেজ আৰু স্কিল থকাৰ পাছতো যদি এজন মানুহ ফাইনেন্সিয়ালি ফ্ৰীডম নহয় তেন্তে ষ্টক মাৰ্কেটত ট্ৰেডিং কৰি ঘৰ চলাম বা ধনী হ'ম বুলি ভাবা ধাৰণাটো মোৰ মতে সম্পূৰ্ণ ভুল ধাৰণা হয় তেওঁলোকে বেলেগ কামৰ লগতে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি বা ট্ৰেডিং কৰি ফাইনেন্সিয়ালি সাউন্ড হ'ব লাগিব আৰু যেতিয়া তেওঁলোকে এটা পৰ্যায় পাই যাব বহুতখিনি পইচা হ'ব তাৰ পাছত ষ্টক মাৰ্কেটক ফুল টাইম প্ৰফেশন হিচাপে ল'ব পাৰে আৰু মই ভাবো ষ্টক মাৰ্কেট এটা বিজনেছ হয় যদি মই পাৰ্চিয়েলি ষ্টক মাৰ্কেটৰ লগত জড়িত বেলেগ কাম কৰাৰ লগতে তেন্তে ষ্টক মাৰ্কেট মোৰ কাৰণে এটা সাইড বিজনেছ আৰু যদি মই ফুল টাইম ষ্টক মাৰ্কেটৰ লগত জড়িত তেতিয়াও ষ্টক মাৰ্কেট মোৰ কাৰণে এটা বিজনেছ আজিলৈ ইমানেই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি অলপ হলেও জ্ঞান পাবলৈ সক্ষম হৈছে তেন্তে মোৰ এই চেষ্টা সাৰ্থক হ'ব চাই থাকিব ইনভেষ্টৰ অসম হ্যাপি ইনভেষ্টিং জয় আই অসম